নমস্কাৰ, আমি আৰ্য কৃষি তৰফৰ পৰা আমাৰ কোকৰাঝাৰবাসী তথা সমগ্ৰ ভাৰতবাসীক আমি ৭৯তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আমি সৰুকৈ এটা আয়োজন কৰিছিলোঁ আজি আমাৰ স্বাধীনতা দিৱস পালনৰ কাৰণে। খুব ধুনীয়াকৈ আমাৰ অনুষ্ঠানটো শেষ হ'বলৈ ধৰিছে আৰু আমাৰ কোকৰাঝাৰৰ যিখিনি আমন্ত্ৰিত অতিথি আছিল সকলোৱে আহিছিল। সকলোকে লৈ আমি উলহে মালহেৰে এটা ধুনীয়া অনুষ্ঠান কৰিব পাৰিলোঁ। সেইকাৰণে সকলো কোকৰাঝাৰবাসী আকৌ সকলো ভাৰতবাসীলৈ মই ধন্যবাদ থাকিল এই মহা আনন্দেৰে আমাৰ এই ৭৯তম স্বাধীনতা দিৱস পালন কৰিবৰ বাবে। ধন্যবাদ। আৰ্য কৃষ্টি গীতি সংস্কৃতি পৰিবাৰৰ পৰা আপোনালোকে সদায় এনেকুৱা প্ৰগ্ৰাম কৰি থাকে? আমি প্ৰতি বছৰে চেষ্টা কৰোঁ সৰুকৈ হ'লেও এই আমাৰ আৰ্য কৃষ্টিৰ তৰফৰ পৰা আমাৰ অনুষ্ঠানখিনি কৰি থকাৰ বাবে। আজি এইটো আমাৰ বোধহয় ৫ বছৰ হ'ব, পঞ্চম বৰ্ষ হ'ব আমি এনেকৈ অনুষ্ঠান কৰি আছোঁ। আগলৈও কৰি থাকিম বুলি আশা ৰাখিম। কি আহ্বান কৰে? আমি এইখিনিয়ে ক'ব বিচাৰোঁ, আজিকালি ল'ৰা ছোৱালীবোৰে পঢ়া শুনাততো আছে, তাকলৈ আমাৰ দেশৰ কাৰণে যিসকলে প্ৰাণ দিছে সেইসকলক আমি সোঁৱৰণ কৰা আমাৰ কাৰণে অত্যন্ত কৰ্তব্য বুলি ভাবোঁ। আৰু সকলো নৱপ্ৰজন্মক আমাৰ আৰ্য কৃষ্টি পৰিবাৰৰ তৰফৰ পৰা এইখিনিয়ে জনাব বিচাৰোঁ, আহ্বান জনাব বিচাৰোঁ যে তেওঁলোকে দেশৰ হকে, দেশ মাতৃৰ হকে যাতে জীবন দিবলৈ প্ৰস্তুত থাকে, এইখিনি আহ্বান জনাইছোঁ। ধন্যবাদ। থ্যাংক ইউ। মানে বাঙালিদের কোনো অস্তিত্ব এখন আমাদের যেটা সংকটের মধ্যে রয়েছে। তো আমার একটা আহ্বান যে আমাদের বাঙালিদের এখন সময় এসে গেছে আমাদের শিক্ষা দীক্ষার কার্যক্রমে সকলকে এগিয়ে আসতে হবে। তবেই আমরা আমাদের জাতির আমরা সংকট থেকে আমরা সংকট মোচন হব। তো যাই হোক, আর বেশি কিছু বলবো না। আমি এখন একটি অধিকার যেটা আমাদের দেশাত্মবোধক গান গাবো, তো সেটা আমি গত বছরে গিয়েছিলাম। আমার খুবই ভালো লাগা গান, সেটি একটি দিল জালি সিনেমার গান, মেরা মন মেরা দেশ মেরা এগোতো। তো সেটি গাবো। যদি আরেকটি আমি যদি পারমিশন পাইতে আরেকটা গান গাবো, ঠিক আছে? আমি